তোৰা প্লিজ তুমি নাযাবা না কোৱা নোযোৱা বুলি কিন্তু কিয় সেইবোৰ মই একো নাজানো তেনেহ'লে তুমি মোক বাধা দিছা কিয় সীমান্তৰ উত্তেজনাৰ কাহিনী শুনি মোৰ বৰ ভয় লাগিছে তুমি হাঁহিছা আনফালে মই ভয়ত মৰিছোঁ তুমি কোৱাৰ দৰে যদি সকলোৱে ভয় কৰি ভাৰতীয় সেনাত যোগদান নকৰে তেনেহ'লে দেখোন এদিন আমাৰ ভাৰতৰ এজনো সৈন্য নাথাকিব নাথাকিলে নাই তুমি ভুল বুজিছা তেনেকুৱা যদি হয় শত্ৰুৱে আমাৰ দেশখনক আক্ৰমণ কৰি কাঢ়ি নিব আৰু তেতিয়া আমাৰ দেশৰ মানুহবোৰৰ কি হ'ব আমি জানো বাচি থাকিম থাকিলেও থকা আৰু নথকাৰ সমান হ'ব সেইকাৰণে মই কৈছোঁ দেশৰ সেৱা আৰু ৰক্ষাৰ কাৰণে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিব পৰাটো এটা গৌৰৱৰ বিষয় তুমি মিছাতে ভুল বুজি কান্দিছা এইখন লোৱা আৰু চকুৰ পানীবোৰ মুচি লোৱা নব তই দেখোন সদায় পুৱা গধূলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ যে ককাইদেৱে ভাৰতীয় সৈন্যত চাকৰি পাব বুলি এতিয়া পালে তাৰ পাছতো কিয় কান্দি আছ এইবোৰ ঢেৰ কথা তই নুবুজিবি ডাঙৰ হৈছোঁ দে বুজি পাম কচোন ডাঙৰ ককাৰে সদায় মোক কৈছিল তেখেতৰ মন আছিল এজন ভাৰতীয় সৈনিক হোৱা ডেকা কালত সৈন্যত যোগদান দিবলৈ বাৰে বাৰে ইণ্টাৰভিউ দিছিল প্ৰতিবাৰে নিৰাশ হৈ আহিছিল ডাঙৰ ককাৰে বৰ মন আছিল সৰু ককাৰে ভাৰতীয় সৈনিক ৰূপে চাবলৈ কি হ'ল মোৰ কিন্তু বৰ ভয় লাগিছে ভয় নকৰা মই আছোঁ নহয় নব অ নব নব ককাইদেউ আহিছে দুখ কৰি থাকিবি বল তোমাক মই চিনি পোৱা নাই নাম কি তোমাৰ নব সেইবোৰ পাছত হ'ব বলাচোন বোলা আগতে ভিতৰলৈ বলা আহা আহা তুমি ইয়াতে বহা ঐ চাওঁ আহাচোন সেইজনী কোন হয় কি কৈছা মই বুজা নাই তেতিয়া তোমাৰ নামটো সুধিতে নকলা এতিয়া কোৱাচোন তোমাৰ নাম কি তৰা তোমাৰ নামটো কিন্তু বৰ ধুনীয়া ইমান লাজ কৰা নে তৰা তুমি আমাৰ পলাশ হোৱাৰ কাৰণে একেবাৰে উপযুক্ত আছে পলাশ বা তোমাৰ কাৰণে উপযুক্ত হয়নে নহয় কোৱা আকৌ তোমালোকৰ ঘৰত মা দেউতা আছেনে নাই তোমাৰ আৰু পলাশৰ কথা জানে নে নাজানে জানে আৰু সন্মতিও দিছে তোমাৰ পঢ়া শুনা এইবাৰ ডিগ্ৰী ফাইনেল এক্সাম দিছোঁ পাছ কৰিলে আৰু নপঢ়োঁ ঘৰত টকা পইচাৰ অভাৱ পঢ়িব লাগিব এতিয়াৰ পৰা তোমাৰ পঢ়া শুনাৰ সমস্ত দায়িত্ব পলাশে ল'ব হ'ব পলাশ তুমি কিন্তু তৰাৰ সকলো পঢ়া শুনা দায়িত্ব ল'ব লাগিব হ'ব নব ল'ম দিয়া শুনিলাই নহয় পলাশে চাকৰি পাইছে সেইকাৰণে তোমাৰ দায়িত্ব ল'ব লাগিব চিন্তা নকৰিবা মই গৈ তোমাৰ মা দেউতাই বুজাম এতিয়া তুমি পঢ়া মই কিন্তু খং কৰিছোঁ দেই অঁ কিয় হ'বলগীয়া নৱৰ ওপৰত নহয় তোমাৰ ওপৰত হয় নেকি তৰা অ' তৰা কথা এটা
পিন্ধাওক যদিহে তোমাৰ আপত্তি নাই নহ'লে হাতখন আগবঢ়াই দিয়া কলা এইটো পিন্ধাই দিয়া কত বিচাৰি নাপাওঁ আঘোণৰ সোণালী পথাৰ সিয়ে আনি দিয়ে আহি বতৰা নতুন আশা কত বিচাৰি নাপাওঁ আঘোণৰ সোণালী পথাৰ সিয়ে আনি দিয়ে আহি বতৰা নতুন আশা নিয়ৰ কণাই কথা পাতে তৰা 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 তুমি কোন তৰা তৰা মোক চিনি পোৱা নাই মই পলাশ তৰা মই পলাশ হয় পলাশ পলাশ কোন তৰা কোন পলাশ তৰা তুমি এইবোৰ কিয় কৰিলা মোক কিয় ফাঁকি দিলা তৰা 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 কোন তৰা মই তৰা নহয় আৰু কোনো পলাশক মই চিনি নাপাওঁ মিয়া মাতৰ পৰশে মিয়া মাতৰ পৰশে বাৰু কোৱাচোন তোমাৰ ফিউচাৰ এম কি মোৰ ফিউচাৰ এম হৈছে এজন ভাৰতীয় সৈনিক হোৱা কাম নাই আৰু চিৰিয়াছলি সুধিছোঁ সঁচাকৈ কোৱাচোন সঁচা কথা কৈছে মোৰ ককা মানে মোৰ দেউতাৰ দেউতা সি এজন ইণ্ডিয়ান আৰ্মি আছিল আৰু মোৰ দেউতাও আছিল গতিকে ময়ো এজন ভাৰতীয় সৈনিক হ'ম প্লিজ তোমাৰ এম চেঞ্জ কৰা না চৰি মই নোৱাৰোঁ কাৰণ মোৰ দেউতাৰ সপোন আছিল মই এজন ভাৰতীয় সৈনিক হোৱা আৰু এতিয়া যদি মই ভাৰতীয় সৈনিক নহওঁ তেন্তে দেউতাৰ আত্মাই শান্তি নাপাব মই যে তোমাক ভাল পাওঁ তুমি যদি এম চেঞ্জ নকৰা মই যে মনত দুখ পাম সেইটো কথা তুমি ভাবিছানে প্লিজ তৰা তুমি মোক বুজিবলৈ চেষ্টা কৰা তুমিও মই কোৱা কথা বুজিবলৈ ট্ৰাই কৰা বাৰু কোৱাচোন ইণ্ডিয়ান আৰ্মিৰ প্ৰতি তোমাৰ এলাৰ্জি কিয় এলাৰ্জি নহয় 24 ঘণ্টাই মৰা নষ্টৰ লগত খেল খেলি থকাটো মই ভাল নাপাওঁ যুঁজাৰু সৈনিকৰ কামেই হ'ল সেয়া শত্ৰুৰ গুলীয়ে তাক কেতিয়া ইপাৰ সিপাৰ কৰি থৈ যাব কোনো ঠিকনা নাই গতিকে তুমি সেই চাকৰিত যাব নালাগে দেশৰ হকে শত্ৰুৰ হাতত মৃত্যুবৰণ কৰাটো গৌৰৱৰ কথা আৰু তাক শ্বহীদ বুলি কয় হ'ব ইমান লেকচাৰ দিব নালাগে মোৰ শেষ কথা তুমি ইণ্ডিয়ান আৰ্মিত জইন কৰিব নোৱাৰা আৰু যদি জইন কৰোঁ তেনেহ'লে কলা তই মনত দুখ পাবি বুলি এইবোৰ কথা ফোনত কোৱা নাছিলোঁ তাই গাঁৱৰ পৰা চহৰত পঢ়িবলৈ গৈ প্ৰথম অৱস্থা ঠিকেই আছিল পাছলৈ তাই লাহে লাহে স্বভাৱ চৰিত্ৰ সলনি হ'বলৈ ধৰিলে এদিন শুনিলেও তাই কাৰোবাৰ লগত বিয়া হৈ গ'ল বোলে তাই মোৰ পৰা মাহে মাহে টকা পইচা লৈ চহৰত পৰি মোক ফাঁকি দিলে তাইক মই সমাজত কিছুমান এনেকুৱা মানুহ থাকে যিয়ে আনক লুটি পুতি খায় ইয়াকে কয় উপকাৰীক অজগৰে খায় মই তৰা নহয় 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 আৰু কোনো পলাশক মই নাজানো মই পলাশ আৰু তুমি তৰা হয় 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 আৰু তুমি পলাশক ভালদৰে জানা অঁ জানো মই তৰা তুমি পলাশ তাতে কি হ'ল তুমি মোক ফাঁকি দিলা কিয় তুমি তাৰেই যোগ্য সেইকাৰণে কি তোমাৰ লগত মোৰ হাজবেণ্ডৰ কোনো তুলনাই নহয় আকাশ পাতালৰ পাৰ্থক্য তোমাৰ অকাত কি তুমি এজন সাধাৰণ ভাৰতীয় সৈনিক এই তুমি ভাৰতীয় সৈন্যক সাধাৰণকৈ তুচ্ছৰ তাচ্ছিল্য নকৰিব নহ'লে ইয়াতে কি কৰিবা কি কৰিবা মাৰি পেলাম আৰু মাৰি ইয়াতে পুতি থম এতিয়ালৈ বাচি থকাৰ এটাই কাৰণ তুমি নাৰী
এয়াই নেকি ভাৰতীয় সৈনিকৰ অকাত? এই অকাদৰ বিষয়ে প্ৰশ্ন নকৰিবা। এজন ভাৰতীয় সেনাই যেনেকৈ মাৰিব জানে ঠিক তেনেদৰে মৰিব জানে। যোৱা যোৱা। এক মিনিট মেডাম। মেডাম, পাই হেৰুৱাৰ বেদনা কি জানা? নাজানো। তুমি এই মাত্ৰ কৈছিলা এজন ভাৰতীয় সৈন্যই মৰিবও জানে আৰু মাৰিবও জানে। তুমিতো মোক মাৰিব নোৱাৰা কাৰণ মই নাৰী। পিছে মৰিব পাৰিবানে নাই, নে তাকো নোৱাৰা? এই ছোৱালী, যদি মৰিলেই হয়? মই মৰিলে দেশৰ একো ক্ষতি নহয়। আপুনি ভাৰতীয় সৈনিক, আপুনি মৰিলে দেশৰ বহুত ক্ষতি হ'ব। ৰক্ষা আৰু সুৰক্ষাৰ বাবে দেশক আপোনাক দৰকাৰ, মোক নহয়। এনে ভুল দ্বিতীয়বাৰ আৰু নকৰিব। মৰিবই যদি মন, দেশৰ হকে মৰক। জয় হিন্দ।